কৰিছোঁ নাম্বাৰ ছিষ্টেম। আমি নাম্বাৰ ছিষ্টেমটো সংখ্যা প্ৰণালী প্ৰথম ষ্টাৰ্ট কৰাৰ আগতে অখণ্ড সংখ্যাৰ বিষয়ে আমি জানিব লাগিব। অখণ্ড সংখ্যাক প্ৰথম কাক বোলে সেই বিষয়ে কৈছোঁ যে ধনাত্মক স্বাভাৱিক সংখ্যা, ঋণাত্মক স্বাভাৱিক সংখ্যা আৰু শূন্যক একেলগে অখণ্ড সংখ্যা বোলে। আমি এই সংখ্যা ৰেখাৰ সহায়ত ইয়াক আমি ভালদৰে বুজিম। সংখ্যা ৰেখাটোৰ প্ৰথম এই শূন্যৰ পৰা ষ্টাৰ্ট কৰি ইফালে ৰাইট ছাইডত যিমানবোৰ সংখ্যা গৈছে এইবোৰ 1 2 3 4 5 6 ইত্যাদি আৰু আছে। আৰু শূন্যৰ লেফ্ট ছাইডৰ পৰা ষ্টাৰ্ট হ'ব -1 -2 -3 -4 -5 ইত্যাদি আছে। আমি এই সংখ্যা প্ৰণালীৰ প্ৰথম এই সংখ্যা ৰেখাটোৰ পৰা আমি বুজিব পাৰিম। ইয়াত লক্ষ্য কৰক শূন্যৰ পৰা ষ্টাৰ্ট কৰি যিমানবোৰ সংখ্যা আছে 0 1 2 3 4 5 6 7 ইত্যাদি এই গোটেইকেইটা সংখ্যাক পূৰ্ণ সংখ্যা বোলে। আকৌ এবাৰ কৈছোঁ যে শূন্যৰ পৰা ষ্টাৰ্ট কৰি যিমানবোৰ সংখ্যা আছে 1 0 1 2 3 4 5 6 7 ইত্যাদি এই গোটেইকেইটাক কি বুলি কোৱা হ'ব? পূৰ্ণ সংখ্যা বুলি কোৱা হ'ব। এতিয়া শূন্যটো যদি ইয়াৰ পৰা বাদ দিয়া হয়, শূন্যটো বাদ দিলে কি থাকিব? 1 2 3 4 5 6 7 ইত্যাদি আৰু আছে। এই গোটেইকেইটাক কোৱা হ'ব স্বাভাৱিক সংখ্যা বা ধনাত্মক স্বাভাৱিক সংখ্যা। ইয়াৰ আৰু এটা নাম আছে ধনাত্মক অখণ্ড সংখ্যাও বুলি কোৱা হয়। এতিয়া লক্ষ্য কৰক শূন্যৰ লেফ্ট ছাইডত যিমানবোৰ মাইনাছ থকা সংখ্যা আছে ঋণাত্মক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় ইহঁতক। যিহেতু নেগেটিভ চিন আছে গতিকে এইবিলাকক কোৱা হ'ব ঋণাত্মক স্বাভাৱিক সংখ্যা। ইয়াৰ উপৰিও আমি এতিয়া ষ্টাৰ্ট কৰিম স্বাভাৱিক সংখ্যা কাক বোলে। প্ৰথম ভালকৈ বুজি ল'ব, গুণিবৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে। আমি যিমানবোৰ সংখ্যা গুণিছোঁ, গুণিবৰ কাৰণে আমি যিমানবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ এই গোটেইকেইটাক কি বুলি কোৱা হ'ব? স্বাভাৱিক সংখ্যা বুলি কোৱা হ'ব। স্বাভাৱিক সংখ্যাটো ষ্টাৰ্ট হয় ফ্ৰম 1 পৰা যিমানবোৰ সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 ইত্যাদি এই গোটেইকেইটাক কোৱা হ'ব কি? আমাৰ স্বাভাৱিক সংখ্যা বুলি কোৱা হ'ব। এতিয়া আহিছোঁ আমি পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কাক বোলে? শূন্য আৰু স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলে। আমি স্বাভাৱিক সংখ্যাৰ লগত যদি শূন্যটো একেলগ কৰি লওঁ তেনেহ'লে যিটো আমি সংখ্যা প্ৰণালী পাম সেই সংখ্যা প্ৰণালীটোক কোৱা হ'ব আমাৰ পূৰ্ণ সংখ্যা। আৰু এই পূৰ্ণ সংখ্যাটোক 0 1 2 3 4 5 ইত্যাদি। এতিয়া লক্ষ্য কৰক 1 পৰা ইফালে এইখিনি কোৱা হ'ব স্বাভাৱিক সংখ্যা আৰু এই শূন্যটোক কোৱা হ'ব কি? আমাৰ শূন্যটো ইয়াৰ লগত একেলগ কৰাত এইটো কি হৈছে? আমাৰ পূৰ্ণ সংখ্যা হৈ গৈছে। এতিয়া আমি ষ্টাৰ্ট কৰিম যুগ্ম সংখ্যা। যিবোৰ সংখ্যাক 2ৰে বিভাজ্য কৰিব পাৰি তাক যুগ্ম সংখ্যা বোলে। 2ৰে কোনবিলাক সংখ্যাক আমি বিভাজ্য কৰিব পাৰি? যে 2 4 6 8 10 12 ইত্যাদি আৰু আছে বহুত 14 16 18 20 ইত্যাদি সংখ্যাবোৰক কি বুলি কোৱা হ'ব? আমাৰ যুগ্ম সংখ্যা বুলি কোৱা হ'ব। এতিয়া আমাৰ কেতিয়াবা কম্পিটিটিভ এক্সামবিলাকত অৰ্থাৎ কিছুমান কেতিয়াবা টেট পৰীক্ষাটো আমাৰ আহে আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি? তেতিয়া আমি লগে লগে ক'ব লাগিব এইটো কি? আমাৰ 2 হয়। মানে আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হৈছে আমাৰ 2। ইয়াৰ উপৰিও আমি অযুগ্ম সংখ্যা কাক বোলে প্ৰথম এইটোৰ বিষয়ে জানিম। যিবোৰ সংখ্যাক 2ৰে বিভাজ্য কৰিব নোৱাৰি তাক অযুগ্ম সংখ্যা বোলে। যেনে 1 3 5 7 9 11 ইত্যাদি আৰু আছে বহুত। এই গোটেইকেইটা সংখ্যাক অযুগ্ম সংখ্যা বোলে। আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হৈছে তেনেহ'লে কিমান হ'ব? আমাৰ 1 হ'ব। মৌলিক সংখ্যা। মৌলিক সংখ্যা কাক বোলে? ভেৰি ইম্পৰ্টেণ্ট এটা বস্তু। মৌলিক সংখ্যাটো হৈছে যিবোৰ সংখ্যাক এক আৰু সেই সংখ্যা নিজৰ বাহিৰে বেলেগ কোনো সংখ্যাৰে হৰণ নাযায় তাক মৌলিক সংখ্যা বোলে।
লক্ষ্য কৰিব ভালকৈ বুজিব যে জীৱৰ সংখ্যাক এক আৰু সেই সংখ্যাৰ জীৱৰ সংখ্যা এক আৰু সেই সংখ্যাৰ নিজৰ বাহিৰে বেলেগ কোনো সংখ্যাৰে হৰণ নাযায় তাক মৌলিক সংখ্যা বোলে এতিয়া লক্ষ্য কৰক 2টো আছে এই 2টো 2ক আমি 1 আৰু 1 এই 2ৰ ভিতৰত কেইবাৰ যাব দুবাৰ যাব আকৌ লক্ষ্য কৰা 2ক 2ৰে হৰণ কৰিব পাৰি 2ৰ ভিতৰত কেইবাৰ যাব এবাৰ যাব এতিয়া লক্ষ্য কৰক এই 1 আৰু এই 2ৰ বাহিৰে এই 2ক আমি বেলেগ কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰি তেনেহ'লে এই সংখ্যাটো তেনেহ'লে 2টো কি হ'ব আমাৰ মৌলিক সংখ্যা বুলি কোৱা হ'ব এইকাৰণে কোৱা হৈছে জীৱৰ সংখ্যাক 1 আৰু সেই সংখ্যা নিজৰ বাহিৰে বেলেগ কোনো সংখ্যাৰে হৰণ নাযায় তাক মৌলিক সংখ্যা বোলে যেনে 2 3 5 7 11 13 17 19 ইত্যাদি আৰু বহুত আছে এইবোৰক কোৱা হ'ব আমাৰ মৌলিক সংখ্যা এতিয়া কথা হ'ল আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে কি আমাৰ 2 এতিয়া আহক যৌগিক সংখ্যা হৈছে জীৱৰ সংখ্যা 1 আৰু সেই সংখ্যা নিজৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ নাযায় তাক যৌগিক সংখ্যা বোলে এতিয়া কোনবিলাক সংখ্যাক যৌগিক সংখ্যা বুলি কোৱা হয় ভালকৈ বুজি ল'ব যে 1 আৰু সেই সংখ্যাটো নিজৰ বাহিৰেও বেলেগ কোনো সংখ্যাৰে তাক আমি হৰণ কৰিব পাৰি তাক কি বুলি কোৱা হ'ব আমাৰ যৌগিক সংখ্যা বুলি কোৱা হ'ব যেনে 4 সংখ্যাটো আমি 1 আৰু 4ৰ বাহিৰেও আমি 2ৰে ইয়াক হৰণ কৰিব পাৰি গতিকে 1 আৰু এই 4ৰ বাহিৰে যদি আমি 2ৰে ইয়াক হৰণ কৰিব পাৰিছোঁ তেনেহ'লে ই কি হ'ব আমাৰ যৌগিক সংখ্যা হ'ব গতিকে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে আমাৰ কিমান 4